নমস্কাৰ, মই কংকনা বৰুৱা, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBS পাঠ্যক্ৰমৰ ৩য় বৰ্ষৰ ছাত্ৰী। আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পূজাৰ কিছু দৃশ্যাংশ মোৰ কেমেৰাৰ দ্বাৰা যিখিনি আবদ্ধ হৈছে, কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পূজাৰ দিনাখন এইবাৰ মাৰ নহয়, মামীৰ কাপোৰযোৰ গাত সামৰি ময়ো আহিছিলোঁ। কাৰণ আগদিনাখন ঘৰতে এখন বিয়া আছিলে মামাৰ ঘৰৰ, গতিকে তাৰ পৰা ডাইৰেক্ট আহিছিলোঁ। আৰু পূজাৰ সময়ভাগ এইবাৰ যিহেতু অলপ দেৰিকৈ আৰম্ভ হৈছিল, গতিকে পূজাভাগ ঠিকেই পাইছিলোঁহি আৰু সেৱা পুষ্পাঞ্জলি সকলো কৰিব পাৰিলোঁ। আৰু সৰস্বতী পূজা বুলি ক'লে দিনটো একেবাৰে একো নাখায়, সেই যে খিচিৰি খাওঁতে ব্ৰত ভাঙে, সেইটো এক বেলেগেই মাদকতা আছে সেই সৰুৰ পৰাই। ভোক লাগিছে খাওঁ ৰাতিপুৱা এতিয়া খাইছোঁ আৰু এতিয়া খাইছোঁ আৰু হয়, নিজকে ধুনীয়াকৈ চাবলৈ কাৰণো ভাল নালাগে, গতিকে ময়ো ধুনীয়া হৈ আহিছিলোঁ আৰু নিজকে ধুনীয়া দেখিছোঁ বাৰু। আজিলৈ আহিছোঁ, বাই।